গাইস গৈছে গৈছে পানী গৈছে গাইস চাবলৈ পাইছে Hey guys, what's up? মই পগল বৰ্মন মোৰ YouTube চেনেল আসামিজ কেজি বইল আপোনাক স্বাগতম জনালো আমাৰ সাধাৰণতে নেটৱৰ্কৰ মোবাইলৰ নেটৱৰ্কৰ বহুত প্ৰবলেম চলি থাকে কেতিয়াবা নেটৱৰ্ক পাও কেতিয়াবা নাপাও কেতিয়াবা নেটৱৰ্কৰ প্ৰবলেমৰ কাৰণে আমি নেটত কিবা ধৰণৰ কামো কৰিব নোৱাৰো গতিকে আজি এটা এনেকুৱা টেষ্ট কৰি চাম নেটৱৰ্ক আমি সবতে পাও কেতিয়াবা নাপালে বহুত ওপৰত যাব লাগে কেতিয়াবা নাপালে বহুত ডাউনত আহিব লাগে সো আজি আমি মোবাইলটো যদি আমি পানীৰ তলত দি চাও পানীৰ তলত নেটৱৰ্ক পাই নাপাই হেই যদি টেষ্ট কৰো কেনেকুৱা লাগিব ৰাইট গাইস আহক আমি ষ্টাৰ্ট কৰো Hey guys, আমাৰ বিশেষকে প্ৰয়োজন হ'ব আমাৰ এক্সপেৰিমেন্ট কৰিবৰ কাৰণে এটা বিশেষকে মোবাইল আৰু আমাক লাগিব কি মোবাইলটোৰ ভিতৰত সোমাম এটো ইয়াৰ ভিতৰত মোবাইলটো যেতিয়া সোমাম তাৰ পিছত আমি পানী দিম কাৰণ ডাইৰেক্ট যদি আমি মোবাইলটো পানী তলত দিও তেতিয়া মোবাইলটো বেয়া হোৱাৰ চান্স থাকিব পাৰে যেহেতু মোবাইলটো ওৱাটাৰ ৰেজিস্ট্যান্স নহয় সো আমি ইয়াৰ ভিতৰত সোমাম আমি ইয়াত জ্বালাই কৰি এটা দুটা নহয় তিনটাকে জ্বালাই কৰি পেলাই আমি ইয়াত এক্সপেৰিমেন্ট কৰিম আহক ষ্টাৰ্ট কৰো Hey guys, আমি মোবাইলটো ডুবোৱাৰ আগত মোক দেখি পেকিং হৈ গ'ল সো ডুবোৱাৰ আগত আমি এটা কাম কৰিব লাগিব যে মোবাইলটো বৰ্তমান এতিয়া ফোন লাগি আছে নে আমি ট্ৰাই কৰো আহক সো মই ফোন কৰিছো চাওক গাইস মই আপোনালোকক শুনাই দিম এ গাইস চাওক গাইস আপোনালোকে দেখিব পাইছে ফোনটো ৰিং কৰিছে শুনিছে আপোনালোকে নিশ্চয় চাওক শুনক ট্ৰাই কৰো আহক পানী তলত দি আমি ফোন কৰিছাম ৰিং কৰে নহয় গাইস আহক ষ্টাৰ্ট কৰো গাইস আমাৰ গুটেখিনি পেকিং হৈ গ'ল মোবাইলটোত আমি জ্বালাই কৰিছো চাওক এটা নহয় দুটা নহয় কিমানটা জ্বালাই কৰিছো এটা জ্বালাই দুটা জ্বালাই কৰিছো আমাৰ জ্বালাই কৰি ৰেডি হৈ গ'ল চাওক কোনো পধ্যে কোনো প্ৰকাৰে যেন পানী অলপো নুকুমাই হাৱা নুকুমাই অলপ তাৰ কাৰণে পুৰা ট্ৰাই কৰিছো আহক গাইস আমি এটা পানী দিওঁ আমাৰ আছে এটা পানী পাত্ৰ এটা পানী ৰখাইছো যোনটোত আমি এতিয়া ডুবাব লৈছো গাইস প্লিজ লাইক কৰিব ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব আপোনালোকৰ কাৰণে বহুত ৰিস্ক ল'ব লৈছো এটা মোবাইল পানী দিব লৈছো গাইস দেখিব পাইছে এসা গৈছে আস্তে আস্তে ৰাইজ গৈছে কি হ'ব বাই ককচোন গাইস গৈছে গৈছে পানী গৈছে গাইস চাবলৈ পাইছে অলৰেডি গুটেটো পানী ভিতৰত সোমাই গ'ল সো এটা কি হ'ব পাৰে আমি এটা চাও হক ফোনটো কৰি চাও এ গাইস মই ফোন কৰিব লাইছো গাইস এটা আমি ফোন কৰিছা হক ফোনটোত আহক গাইস এসাক নাম্বাৰটো তেতিয়া মই ডায়াল কৰা নাম্বাৰটোই হয় শুনিব গাইস ফোন গাইস দেখিছে ফোনটো লাগিব ধৰিছে কেনেকৈ গাইস দেখিছে আপোনালোকে শুনক আকৰবা শুনক দেখিছে গাইস গটিকে এতিয়া হক আমি মোবাইলটো লৈ আহক গাইস দেখিব পাইছে মোবাইলটো মই এটা ফালিলো মোবাইলটো উলিয়াইছো গাইস চাওক মোবাইলটো অলপ অলপ পানী সোমাইছে তথাপিও গাইস চাওক ডিসপ্লে অন হৈ আছে আপোনালোকে দেখিবলৈ পাইছে চাওক মই এটা মোবাইলটো অলপ চাল লৈছো আপোনালোকে দেখিব পাইছে ধৰিব পাইছে নে চাওকচোন দেখিছে মোবাইলটো অন হৈ আছে জাস্ট অলপ পানীত পৰাৰ কাৰণে অলপমান মোবাইলটো টাচ কৰাটো অলপ প্ৰবলেম হৈছে মই কব অফ কৰি অন কৰি দিছো চাওক গাইস ফোন লৈ চলাইছে দেখিছে মোবাইল অকল হাৱাতে বুলি নহয় অকল যিকোনো জায়গাতে বুলি নহয় পানী তলতো যায় এটা মোবাইল নেটৱৰ্ক পাব পাৰে ফোন লাগিব পাৰে এটোৰ পৰা গম পোৱা গ'ল শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ